ভুয়া ফাৰ্মাচীৰ অভিযোগৰ তদন্তৰ বাবে ডিপুত উপস্থিত ড্ৰাগছ ইন্সপেক্টৰ অনিল শৰ্মা কেইবাটাও ঔষধ প্ৰতিষ্ঠান বন্ধ তদন্ত কৰিব পৰা নহল সেইসমূহ ঔষধ প্ৰতিষ্ঠানৰ নথিসমূহ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰিবহণ নিগমৰ উদ্যোগত 3খন মিনি বাছ মুকলি অচিৰে আগন্তুক দিনত আৰু 10খন বাছ মুকলি কৰা হ'ব কলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ভক্সঙৰ খেতিয়ক ৰাইজৰ মাজত জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৈ বিতৰণ কৰিলে মাছৰ পোনা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে আসু ডিপু আঞ্চলিক কমিটিয়ে ডিপুত অবৈধভাৱে ঔষধৰ ৰমৰমীয়া বেহা চলাই থকা ফাৰ্মাচীসমূহৰ বিৰুদ্ধে সঠিক তদন্তৰ দাবীত যোৱা 3 জুলাইত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় জিলা উপায়ুক্তৰ হাতত ছাত্ৰ নেতাসকলৰ স্মাৰক পত্ৰত উল্লেখিত দাবীৰ ভিত্তিত জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ প্ৰচেষ্টাত ডিপু চহৰত আহি উপস্থিত হ'ল কাৰ্বি আংলঙকে ধৰি আন 5টা জিলাৰ পৰিদৰ্শনৰ দায়িত্ব থকা ড্ৰাগছ ইন্সপেক্টৰ অনিল শৰ্মা ডিপুত আহি কেইবাখন ঔষধ প্ৰতিষ্ঠান বন্ধ প্ৰত্যক্ষ কৰিলে ইন্সপেক্টৰ গৰাকীয়ে তাৰ পিছত কি হ'ল জানিবলৈ চাও আহক এই ৰিপৰ্ট সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন চহৰাঞ্চলত ভুৱা ফাৰ্মাচীয়ে ঔষধৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছিল দীৰ্ঘদিনীয়া আৰু এইদৰে মানুহৰ জীৱনৰ সৈতে হেতালি খেলা ফাৰ্মাচীসকলৰ ঔষধৰ ব্যৱসায় বন্ধ কৰাৰ সন্দৰ্ভত বিভিন্ন সামাজিক দল সংগঠন তথা ছাত্ৰ সংগঠনে প্ৰতিবাদ কৰি আহিছিল কিন্তু অদ্যপি একেই গতিৰে ভুৱা ফাৰ্মাচীসকলে চলাই আহিছে ঔষধৰ বেহা ডিপুত অবৈধ ঔষধ প্ৰতিষ্ঠানসমূহৰ নথিসমূহ তদন্ত কৰিবলৈ আহি কেইবাটাও ঔষধ প্ৰতিষ্ঠান বন্ধ পায় ভুৱা ফাৰ্মাচী যিটো শব্দ ব্যৱহাৰ কৰা হৈছে এইবিলাক ৰেজিষ্টাৰ্ড আণ্ডাৰ ছেকশ্যন 32B এইবিলাকৰ ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন 2013 মাৰ্চৰ পৰা তেওঁলোকক ৰিনিউৱেল কৰা নাই আছাম ফাৰ্মাচী কাউন্সিলে কিন্তু তেওঁলোকক ৰিনিউৱেল যদিও কৰা নাই তেওঁলোকে এটা কোৰ্টত কেছ দিছিলে আৰু সেইটো কোৰ্টত এতিয়া ছাবজুডিচ হৈ আছে গতিকে ইয়াৰ ওপৰত একো কমেণ্ট দিয়াটো টান আৰু আছাম ফাৰ্মাচী কাউন্সিলে তেওঁলোকক ৰিনিউ কৰিব 2015ত তেওঁলোকক ফেক বুলি কৈছিলে এইটো আমি কোৱা কথা নহয় এইটো আছাম ফাৰ্মাচী কাউন্সিলে কৈছে আছাম ফাৰ্মাচী কাউন্সিলৰ প্ৰেচিডেণ্ট মই আছিলোঁ সেই সময়ত ঠিক আছে মই সেইকাৰণে মই নিজে কৈ আছোঁ আপোনালোকক যে সেই সময়ত আমি তেওঁলোকৰ নামবিলাক ডিলিট কৰিলোঁ কৰি পেলাই তেওঁলোকক আমি ক'লোঁ যে এইবিলাক ফাৰ্মাচিষ্ট নহয় তেতিয়া আছাম ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যন আৰু আছাম ফাৰ্মাচিষ্ট ফৰাম বুলি দুটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে কোৰ্টত কেছটো দিয়ে কেছটো দিয়াৰ পিছত আজিলৈকে কেছটো চলি আছে ফ্ৰম টাইম টু টাইম বেলেগ বেলেগ ডাইৰেক্টিভ দি আছে লেটেষ্ট ডাইৰেক্টিভটো দিছে 31/5/2018 তাত মানে কৈছে কি যিবিলাক ফাৰ্মাচিষ্ট আছে এনেকুৱা তেওঁলোকে তেওঁলোকৰ কাগজবিলাক কাউন্সিলত ছাবমিট কৰিব লাগে এটা ডেট দিছে সেই ডেটৰ পিছত কাউন্সিলে গোটেই ভেৰিফাই কৰিব আৰু উইদিন 4 মান্থ কোৰ্টক জনাব তাৰপিছত কোৰ্টে এটা ফাইনেল ৰায় এটা দিব গতিকে সেই সময়লৈ আমি এইবিলাকৰ যিবিলাক ফাৰ্মাচিষ্ট আছে এতিয়া এনেদৰে চলি থাকিব তাৰমানে সেইসকলক নহয় মই ক'লোৱে নহয় এইটো ছাবজুডিচ যিহেতুকে আছে কোৰ্টত আছে মই ইয়াত কমেণ্ট দিয়াটো টান ইয়াত একো কমেণ্ট দিব 2013 চনত যিহেতু তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰা হৈছে কিহৰ ভিত্তিত তেওঁলোকক অযোগ্য বুলি ঘোষণা কৰা হৈছে তেওঁলোকৰ মানে ছাপ্ৰেছন অফ ফেক্টছ কোৰ্টত ছাপ্ৰেছন অফ ফেক্টছ মানে যিবিলাক ডকুমেণ্ট দিছিলে সেইবিলাক ছাপ্ৰেছন অফ ফেক্টছ আছিলে আৰু তেনেকুৱা ডকুমেণ্টবিলাক মানে প্ৰপাৰ পোৱা নাছিলে সেইকাৰণে তেওঁলোকক মানে আমি ৰিনিউৱেল কৰি দিয়া নাই 2013 মাৰ্চৰ পিছৰ পৰা কিমান দিনৰ মূৰত তেওঁলোকে নটিচ পাব পাব আমি গৈ পেলাই যিখিনি আমি ফাৰ্মাচিষ্ট নথকা পাইছোঁ য'ত ফাৰ্মাচিষ্ট নথকা পাইছোঁ আমি একদিন আমি ষ্টেপ ল'ম লৈ পেলাই আমাৰ লাইচেঞ্চিং অথৰিটিক জনাম মই আমাৰ লাইচেঞ্চিং অথৰিটিক একশ্যনটো গুৱাহাটীৰ পৰা হয় না মই চেষ্টা কৰিম মই আপোনাক 1 উইক ছাৰ 7 দিন ছাৰ ঠিক আছে থেংক ইউ তেনে অৱস্থাত তেওঁ সেইসমূহ ঔষধ প্ৰতিষ্ঠানৰ ফাৰ্মাচীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাথো কয় কোৰ্টত এইসমূহ ভুৱা ফাৰ্মাচী অভিযোগ থকা ফাৰ্মাচিষ্টসকলৰ নাম 2015 চনতে তেওঁ আছাম ফাৰ্মাচী কাউন্সিলৰ অধ্যক্ষ হৈ থাকোঁতে এনে নামসমূহ তালিকাৰ পৰা বাতিল কৰা বুলি কয় আনহাতে সেই ঘটনাৰ পিছতো এনে ভুৱা ফাৰ্মাচীসকলে ঔষধৰ ব্যৱসায় কিয় চলাই যাব পাৰিছে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কোৰ্টত এই সন্দৰ্ভত কেছ চলি আছে বুলি মন্তব্য দিয়াৰ পৰা বিৰত থাকে ড্ৰাগছ ইন্সপেক্টৰ অনিল শৰ্মা আনহাতে তদন্ত কৰিবলৈ গৈ ডিপুৰ কেইবাটাও ফাৰ্মাচীৰ নথিসমূহ ভুৱা প্ৰমাণ পোৱা বুলি ছাত্ৰ নেতাসকলে দাবী কৰে যোৱা 3 তাৰিখে আমি আমাৰ কাৰ্বি আংলং জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ জৰিয়তে আমি জনাইছিলোঁ যে আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত আমাৰ অবৈধ ফাৰ্মাচী আছে গতিকে তাত দিয়া মতে আমাৰ আজি ড্ৰাগছ ইন্সপেক্টৰ ইয়াত আহি ইন্সপেকশ্যন কৰিছে আৰু ইয়াত আমি দেখা পাইছোঁ যে বিভিন্ন আমাৰ ইয়াতে ফাৰ্মাচিষ্ট কেইটা ফেক পোৱা বুলি কিন্তু তেখেতলোকে ইয়াতে ব্যৱসায় চলাইছে কিয় এইটো
ফাৰ্মাচিছে ভুল নে ড্ৰাগছ ইনস্পেক্টৰৰ ভুল যদি ড্ৰাগছ ইনস্পেক্টৰ ভুল তেন্তে আমাৰ ফাৰ্মাচিকেইটা পইচা দি আছে যদি ড্ৰাগছ ইনস্পেক্টৰ যদি ফাৰ্মাচিকেইটা ভুল নহয় তেন্তে আমাৰ ড্ৰাগছ ইনস্পেক্টৰ কাৰোবাৰ হাতত এইটো কাণ্ড চলাইছে গতিকে আমাৰ ডিফু আঞ্চলিক ছাত্ৰসন্থা আমি বহুত অভিযোগ পাইছোঁ আজি যে ড্ৰাগছ ইনস্পেক্টৰক আজি ইয়াতে সিংহাসন হোটেল আহি মাহে মাহে পইচা দিয়ে আমি ডিফু আঞ্চলিক ছাত্ৰসন্থা আজিৰ পৰা ইয়াতে আহ্বান জনাইছোঁ যাতে ইয়াতে কোনো পধ্যে অবৈধ ফাৰ্মাচী নচলে আৰু ৰাইজে আপোনালোকে সজাগতা হওক যোনটো ফাৰ্মাচীত যাব আপোনালোকে এটাও ভুল ল'ব বা দুটাও ভুল ল'ব কেছ মেম' ল'ব কেছ মেম' নোলোৱালৈকে আপোনালোকে ফাৰ্মাচীত কেছ দিব লগত আজি এই আমাৰ হৰিপ্ৰসাদ স্বামীৰ এনে গম পাইছে যে ড্ৰাগছ ইনস্পেক্টৰ আহিব এইটো খবৰ শুনাৰ লগে লগে হেণ্ডে ফাৰ্মাচী বন্ধ কৰিছে গতিকে আমি ড্ৰাগছ ইনস্পেক্টৰক জনাইছোঁ যেতিয়ালৈকে আমাৰ লগত ট্ৰাই পাৰ্টি তক নহ'ব যেতিয়ালৈকে সি চৌকচ নিদিয়ে তেতিয়ালৈকে কোনো পধ্যে খুলিব নোৱাৰে মংগল ইংখে ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰিবহণ নিগমৰ উদ্যোগত যাতায়াতৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ ভিতৰৰ ৰাইজৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে মুকলি কৰিলে 3খন মিনি বাছ সেৱা কাৰ্বি আংলঙৰ বিভিন্ন ঠাইলৈ যাতায়াতৰ অসুবিধা দূৰ কৰিবৰ বাবে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰিবহণ নিগমে জিলাখনৰ 3খন মিনি বাছ সেৱা মুকলি কৰি কাৰ্বি আংলং পৰিবহণ সেৱাৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে এই 3খন মিনি বাছৰ এখন ডিফু উম্পনাইৰ পৰা নেলিলৈ এখন ডিফুৰ পৰা লাংলকচো আৰু আনখন ডিফু টাউনৰ পৰা অসম বিশ্ববিদ্যালয় চৌহদ ডিফুলৈ উপলব্ধ হ'ব এই সেৱা আজি 3খন বাছ সেৱাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙে কৰে আনুষ্ঠানিক মুকলি বাছ সেৱাৰ আনুষ্ঠানিক মুকলি কৰি উঠি সাংবাদিকসকলৰ আগত ৰংহাঙে কয় যে আজিৰ বাবে মাত্ৰ এই 3খন বাছ সেৱাহে ৰাইজলৈ উপলব্ধ কৰা হৈছে যদিও আগন্তুক দিনত অচিৰে আৰু 10খন বাছ সেৱা জিলাখনৰ বিভিন্ন ঠাইৰ ৰাইজৰ সুবিধাৰ বাবে উপলব্ধ কৰা হ'ব Lapen itu menonton ke homben lah, lasipun itu aku homgen namji non pabjin ben aku, fasa batang kabe cilai nampono, aku non pabjin ben aku nampulan, lasi itu problem. Lapen bas kita super asal itu karyawan itu mas konsultan kita, konji apa nih itu buri kon mombo, lapen pabjin nih lah bas tamen lasoning kanang bong itu, konji apa, kalau ngapain cehelat, dehuri deh orang son cuci hola son. Lapen ke hu rombong ada son lapen ke wes kari penglong kami jiri gendeng son umpanaya son ambren son kanduli son lahai nitum bas ke pije pan nak so super ke pije pan kari penglong ton mas konsultan humket nitum non titik kon momo pen prabjin den namik itu humthom nana rasa pije ne non aku ke humthom le ha ke ceng le masih fasa matangka cucuni atangka aku non aku humtrok non prabjin kan langsung nabasang namlang lapen ke humke bapan ke super ke nabi apa dan kari benau ton mas konsultan ইতিমধ্যে বাছ কেইখন ক্ৰয় কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা বুলি সাংবাদিকসকলৰ আগত ব্যক্ত কৰে মংগল ইংখে ৰিপৰ্ট কাৰ্ড নিউজ পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ভক্সঙত পৰিষদৰ জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৈ বিতৰণ কৰিলে মাছৰ পোনা মাছ পালনেৰে খেতিয়ক ৰাইজৰ আন খেতিৰ লগতে মাছকো ব্যৱসায় ভিত্তিত জীৱিকাৰ অংশ হিচাপে লৈ অৰ্থনৈতিকভাৱে সবল হোৱাৰ পথ সুগম কৰাৰ বাবে বিতৰণ কৰা হয় মাছৰ পোনা জিলা মীন বিভাগৰ পৰা যোগান ধৰা এই মাছৰ পোনাসমূহ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ভক্সঙত 19 জুলাইত বিতৰণ কৰা হয় ভক্সঙৰ খেতিয়ক ৰাইজৰ মাজত প্ৰতিগৰাকী খেতিয়কক মাছৰ 100 টাকৈ মাছৰ পোনা বিতৰণ কৰা হয় যদিও কাৰোবাৰ ভাগত 60-70টাহে মাছৰ পোনা পৰা এমচি তথা জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰয়ে মাছৰ পোনা যোগান ধৰা ব্যৱসায়ীসকলক কটু কথা শুনায় হয় কৃষক ৰাইজৰ সৰ্বতো প্ৰকাৰ উন্নয়নৰ লক্ষ্যৰে পৰিৱৰ্তনকামী চৰকাৰৰ পৰিৱৰ্তনৰ অংশ হিচাপে ইউ এটা যুগান্তকাৰী পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন পৰিষদৰ বিজেপি শাসকীয় দলৰ টিম কাৰ্বি আংলঙে অহা 1 আগষ্টত কেএনচিএ অৰ্থাৎ কাৰ্বি নিমছো চিংথুৰ আসঙৰ হ'ব 32 সংখ্যক প্ৰতিষ্ঠা দিৱস এই লৈ কেএনচিএৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণে তৎপৰ হৈ উঠিছে
অহা 1 আগষ্টত KNCA অৰ্থাৎ কাৰ্বি নিমছো চিংথুৰ আসঙৰ হ'ব 32 সংখ্যক প্ৰতিষ্ঠা দিব। এইলৈ KNCAৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণে তৎপৰ হৈ উঠিছে। বিভিন্ন সামাজিক সমস্যা বিশেষকৈ সমাজত নাৰীৰ নিষ্পেষণ তথা নিপীড়ন, বলাৎকাৰ, অপহৰণ আদিৰ বিপক্ষে সংগ্ৰাম অব্যাহত কৰাৰ উপৰিও কাৰ্বি জাতীয় সাজ পোছাকৰ সংৰক্ষণ আৰু সমাজত পুৰুষৰ সৈতে নাৰী সম অধিকাৰৰ সপক্ষে নিৰবিচ্ছিন্ন সংগ্ৰাম কৰি আহিছে KNCAৰ বিগত 31 বছৰীয়া ইতিহাসত। আনহাতে আগন্তুক 1 আগষ্টত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানলৈ KNCAৰ সমূহ আঞ্চলিক কমিটিৰ পৰা 5 গৰাকীকৈ সদস্য পঠিওৱাৰ বাবে অনুৰোধ জনাইছে KNCAৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদিকা কাজেক টকবিপিয়ে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। माननीय उच्चतम न्यायालय निर्देश मर्मे 30 जुलाইৰ ভিতৰত সম্পূৰ্ণ খসৰা NRC প্ৰকাশ পাব। এই মুহূৰ্তত মই ৰাজ্যক জনাব বিচাৰিছো যে যিখন তালিকা আমি প্ৰকাশ কৰিম এখন চূড়ান্ত মানে ফাইনেল NRC নহয়, এখন খসৰা NRC হে। অৰ্থাৎ যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকে দাবী অৰ্থাৎ ক্লেইমছ দাখিল কৰা বা এক প্ৰকাৰে পুনৰ আবেদন কৰাৰ বাবে সুযোগ পাব। দাবী প্ৰক্ৰিয়াৰ যোগেদি ৰাজ্যে প্ৰয়োজনীয় তথ্য পাতিৰ জৰিয়তে তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ কৰা পুৰা সুযোগ পাব। গতিকে যিসকলৰ নাম সম্পূৰ্ণ খসৰা NRCত অন্তৰ্ভুক্ত নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম চূড়ান্ত NRCত নিশ্চয় প্ৰকাশ পাব। তাৰোপৰি খসৰাখনত অন্তৰ্ভুক্ত লোকসকলৰ নামৰ বানান আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ কাৰণেও ৰাইজে সুযোগ পাব। লগতে কোনো অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হ'লে তেনে ক্ষেত্ৰত ৰাইজে আপত্তি দাখিল কৰা সুযোগ পাব। দাবী অৰ্থাৎ ক্লেইমছ আৰু আপত্তি অৰ্থাৎ অবজেকশ্যনছ আৰু সংশোধনী অৰ্থাৎ কাৰেকশ্যন এই গোটেই প্ৰক্ৰিয়াটো ৰাইজৰ এটা আইনগত অধিকাৰ। দাবী আপত্তি আপোনাৰ NRC সেৱা কেন্দ্ৰত জমা দিব পাৰিব। ফৰ্মখন ক'ত পাব, কেতিয়া কোন সময়ত জমা কৰিব এই বিষয়ে আমি কিছুদিনৰ পিছত বেলেগে প্ৰচাৰ কাৰ্যসূচী হাতত ল'ম। আপোনাৰ ঘৰৰ ওচৰৰ ঠাইলৈ গৈ আমাৰ বিষয়াসকলে কেনেকৈ দাবী আপত্তি সংশোধনী ফৰ্ম ভৰাব পাৰে এই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিব। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। মাননীয় উচ্চতম ন্যায়ালয় নির্দেশ মর্মে আগামী 30 জুলাইয়ের ভিতরে সম্পূর্ণ খসড়া NRC প্রকাশ পাবে। এই মুহূর্তে আমি জনসাধারণকে জানাতে চাই যে খসড়া তালিকা প্রকাশিত হতে চলেছে সেটা চূড়ান্ত অর্থাৎ ফাইনাল NRC নয়, এরা শুধু খসড়া NRC অর্থাৎ যাদের নাম এখানে অন্তর্ভুক্ত হয়নি তাদের দাবি অর্থাৎ ক্লেইমস দাখিল করার অথবা এক প্রকার পুনঃ আবেদন করার জন্য সুযোগ থাকবে। দাবি প্রক্রিয়ার দ্বারা জনসাধারণ প্রয়োজনীয় তথ্যাদি দিয়ে তারা যে প্রকৃত ভারতীয় নাগরিক সেটা প্রমাণ করার সম্পূর্ণ সুযোগ পাবেন। সুতরাং যে সকল লোকের নাম সম্পূর্ণ খসড়া NRCতে অন্তর্ভুক্ত হয়নি তাদের চিন্তা করার কোনো প্রয়োজন নেই। প্রকৃত ভারতীয় নাগরিকদের নাম চূড়ান্ত NRCতে নিশ্চিতভাবে প্রকাশ পাবে। তাছাড়া যদি খসড়াতে অন্তর্ভুক্ত লোকদের নামের বানান ইত্যাদি ভুল করে প্রকাশ হয়ে থাকে সেই ধরনের ভুলের সংশোধনের জন্য জনসাধারণ সুযোগ পাবেন। সাথে কোনো অযোগ্য লোকের নাম অন্তর্ভুক্ত হলে সেক্ষেত্রে জনসাধারণ আপত্তি দাখিল করারও সুযোগ পাবেন। দাবি অর্থাৎ ক্লেইমস, আপত্তি অর্থাৎ অবজেকশনস এবং সংশোধনী অর্থাৎ কারেকশনস এই সমস্ত প্রক্রিয়া জনসাধারণের একটি আইনগত অধিকার। দাবি আপত্তি আপনার নির্দিষ্ট NRC সেবা কেন্দ্রে জমা দিতে পারবেন। ফর্ম কোথায় পাবেন, কখন কোন সময় দাবি আপত্তি জমা করবেন এই বিষয়ে আমরা আলাদা করে কয়েকদিন পরে প্রচার কর্মসূচি যোগে ঘোষণা করব। এই সমস্ত প্রক্রিয়ায় জনসাধারণের অংশগ্রহণের জন্য NRC কর্মচারীগণ বিভিন্ন সার্বজনীন স্থানে সভা ও প্রশিক্ষণ শিবিরের আয়োজন করবে।
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে মাঞ্জা স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত খেৰণী ফুটবল খেলপথাৰত মাঞ্জা ক্লাব লীগ ফুটবল প্ৰতিযোগিতা যোৱা 18 জুলাইত সফল সম্পন্ন হয় মাঞ্জা ক্লাব অধীনত অনুষ্ঠিত এই আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত অৰ্থাৎ অন্তিম দিনা লেণ্ডলাইফ ফুটবল ক্লাব আৰু ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু ফাইনেলত খেলত লেণ্ডলাইফ ফুটবল ক্লাবে 2-0 গলত বিজয়ী হয় এই ক্লাব লীগ ফুটবল ফাইনেল খেলখনৰ উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে লুম্বাজং ভিডিসি অধ্যক্ষ লৰেন্স ৰংহাং অতিথি মাঞ্জা বজাৰ কমিটিৰ সভাপতি ধনসিং ৰংহাং প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে অন্তিম খেলখন লেণ্ডলাইফ ফুটবল ক্লাব আৰু ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় দুই দলে খেলত সমানে তীব্ৰ প্ৰতিযোগিতা মনোভাৱেৰে অৱতীৰ্ণ হোৱা দুই দলে ভাল প্ৰদৰ্শন কৰি উপস্থিত ফুটবল প্ৰেমী দৰ্শকসকলক আপ্লুত কৰে অৱশেষত লেণ্ডলাইফ ফুটবল ক্লাবে 2-0 গলৰ ব্যৱধানত ইউনাইটেড ফুটবল ক্লাবক পৰাস্ত কৰে মংগল ইংখে ৰিপৰ্ট কাৰ্ট নিউজ পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় ৰংখাং সমষ্টিৰ টেংকেৰা লাংছৰ জলসিঞ্চন আঁচনি সন্দৰ্ভত একাংশ খেতিয়ক ৰাইজৰ অভিযোগৰ ভিত্তিত 9 জুলাইত কাট নিউজৰ সম্প্ৰচাৰ কৰা বাতৰি সন্দৰ্ভত টেংকেৰা লাংছৰে আন একাংশ খেতিয়ক ৰাইজে মিছা বুলি মন্তব্য কৰিছে টেংকেৰা লাংছ খেতিয়ক ৰাইজৰ এছাম খেতিয়কে উক্ত চিচি লাইনিং জলসিঞ্চন আঁচনি যোগে খেতিৰ বাবে যথেষ্ট পানী প্ৰাপ্তি হৈ থকা বুলি দাবী কৰিছে এই সন্দৰ্ভত প্ৰকৃত তথ্য জানিবলৈ চাই আহক এই প্ৰতিবেদন ৰংখাং পৰিষদীয় সমষ্টি টেংকেৰালাংছৰ একাংশ ৰাইজৰ অভিযোগ আছিল যে উক্ত জলসিঞ্চন আঁচনি দিয়াৰ নামত তেওঁলোকে খেতি পথাৰলৈ এটুপিও পানীও পোৱা নাই যাৰ বাবে খেতি কৰিবলৈ খেতিয়ক ৰাইজ হাহাকাৰ কৰিবলগীয়া হৈছে লগতে অভিযোগ আছিল যে উক্ত জলসিঞ্চন আঁচনিটো এবছৰ নহওঁতে ঠায়ে ঠায়ে জহিক হৈ গৈছে এইটো ইৰিগেশ্যন প্ৰজেক্টটো প্ৰথমতে ইলেকশ্যন সময়তে আমাৰ এতিয়া যোনটো লোকেল এম চি আছিলে হৰেণ সিং বে সি আহিখিনি জুবান দিছিলে মানে এইটো ৰিপেয়াৰিং ৱৰ্ক হ'ব তাৰপিছত 5 বছৰ ভিতৰত এইটো প্ৰব্লেমত নহ'ব মানে খেতি বাতি মানে একদম ভালকে হ'ব এইটো জুবান দি দিছে সুবিধা হ'ব ৰাইজে কিন্তু এইটো ক'ব গ'লে এতিয়া একমাহ হোৱা নাই কাম খতম তাৰ কথা মতে 5 বছৰৰ কথা কৈছে কিন্তু এতিয়া একমাহ হোৱা নাই ডেমটো বেয়া হৈ গ'ল ইৰিগেশ্যনটো আৰু এতিয়া ক'ব আৰু সব ভাঙি গ'ল আৰু এতিয়া খেতি বাতি চালে আৰু সব শুকান হৈ গ'ল মাটিটো নাই সুবিধাকে কেনেকৈ ক'ব পাৰিম এতিয়া বহুত অসুবিধা হৈছে আমাৰ আপোনালোকে একেবাৰে পানী পোৱা নাই যেটো ডেম ভাঙা পাছত নাই ইয়াৰ বিনিময় তেখেতসকলে কিবা এটা ব্যৱস্থা কৰিবলৈ আহিছে নেকি এমএসি সকল নাই আমি অফিচত গৈছোঁ অফিচত ইঞ্জিনিয়াৰকো কমপ্লেইন দিছোঁ কিন্তু এতিয়ালৈকে অফিচ সাইডৰ পৰা আৰু কন্ট্ৰাক্টৰৰ পৰা একো ৰেছপন্স নাই এতিয়ালৈকে আনহাতে এই বাতৰি সন্দৰ্ভত আন একাংশ খেতিয়কে উক্ত জলসিঞ্চন আঁচনিৰ যোগে খেতি মাটিলৈ পৰ্যাপ্ত পানী নিব পৰা হৈছে তেওঁলোকে ভালদৰে কঠীয়া সিঁচাকে ধৰি খেতি কাৰ্য ভালদৰে অব্যাহত কৰিব পাৰিছে এই চান খেতিয়কসকলৰ দাবী যে ঠিকাদাৰ ধনঞ্জয় জলসিঞ্চন আঁচনি নিৰ্মাণৰ কাম ভালদৰে কৰিছে 2018 আনিকান সামি সাৰ নংকাং হন সাৰ হৰেণ সিং বে নংকাং হন নাকা জিনসু আজয়নে পেন লিতুম ইৰিগেশ্যন আলাংটেং নং বনাই পিলো আনপেনকে আসনা বনাই পিলংগে তুম রাত অসুবিধা মাংকে নয় তুম ট্ৰেক্টৰ তুমি Idiang bong juipun lang mi lang tum kaduwi ke long lap lon pen ke dordi hang nap lawe itum pen gate nang bonai pita alang phang lang ni phang churu lo pen litum teng lang suarat ahin pen kiti yok ahin pen ta litum tuning rilo mane out of tender bang kalang bang sisi lining mane canal chona sami la headwork bang ke litum phang order abi laso yoni si sarnang kirap kang ajoini siritum pham headwork lang ajar sunang bunai tikang lo laso ajar su sarnang kirap ajoini nang kilang dunai na palam kia si an si kidam tang tarik sirkep arni alang tum news kap news fan chehang si alang tum itu man lam kia pa bonde tame aron repen si alang litum phanang ladak a contractor pham bondai lo asi ki klem chok chip salang litum dang ye lo sitame litum alang li lepu pusami litum rap iklaim ke dam kitiok aga arat atu mangke litu mangke miu lapu sicu miu ampen
misian lo polisi itu kadu ta alang lipan curu lo lasi telang suara kadu beta non sitami langot traktor gute sok i gute tanang tum teknologi litum memang saya coba pelot non mata foto mata utai pun lang tum teknologi lasi litum coba be pinten telang suara tum alang lipan si lapan si cuning si kurwang tu sampai anso si orang sing be itu rongkang IM atau rongkang MEC pan sami curu lo anso si litum mak aku anso si develop lasu irrigation panang kilang masa alang lipan ta cuning pun ta litum raten ta cuning pun alang lipan ta du lasi litum kitio ka hinten mal litum la longli kidu kipuan lasu lang kelong arat an tin litum kadu ri tong si lasu report ang kidu kamlo arek serkep dak news long kipaklang solam ke hokali la ke bang tum rongkang MEC apan lam kilampong apa bonja fansi lam hoi ki pipon apen non dak ilitum tengalang so kiti klem ke dam tum stame thangnat rong peng ke thangnat kapasik sat bon ave lapen lam kilampong pon ke ponji ave athela dak ke bang lam kilampong kapa bon ponji ajo misi dari serket along ke kapak lang ponco lapen kiti ke klem ke dam tum same kendel pustame ke klem ke dam misen lapen ni lima tengalang so solo ni ada masih jormo lo ni tengalang sorat ke same thangnat objection pi মিলি নিংহাং হে লাপেং ক্লেম কে দাম তুমাসি মিলি কুৰান থু পাজিৰ থুলো বিগত 2 বছৰ ধৰি খেতিয়ক ৰাইজক খেতি কৰিবলৈ যথেষ্ট হাহাকাৰ কৰিবলগীয়া হয় যদিও পৰিষদীয় মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাং আৰু প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান MEC হৰেন সিং বেৰ সহায়ৰ বাবে এতিয়া আৰু এবাৰ একো অসুবিধা হোৱা নাই হয় এতিয়া খেতি কাৰ্যৰ বাবে ভৰপক সময় সেয়েহে নিজৰ সমষ্টিৰ দুখীয়া খেতিয়ক ৰাইজৰ সুখ দুখ তথা সুবিধা অসুবিধা আৰু মনৰ আশংকা স্থানীয় জনপ্ৰতিনিধি গৰাকীয়ে কেনেকৈ দূৰ কৰিব বা সমাধান কেনেকৈ কৰিব সেয়া অনাগত সময়তহে হ'ব লক্ষণীয় মংগল ইংহি ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ